ননসেন্স ভাল করে কথা কবি যেটু ভাল করে কথা কবি ভাল করে কথা কবি রাখ ফোন রাখ নিজ বাজা যাবার নাম যা যাবা যাবি যা কবি তোক মই গালি পারছো যাবা যাবি যা আর যদি ইয়াতকে বেয়া গালি আৰু বেয়া গালি শুনবি কেছ দিবি 294 কেছ লাগব মোৰ নামত মই এটা জামিন লৈ লম যা মাত্ৰ ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানে ফোনত মোক বৰ বেয়াকৈ ধমক দিছে আৰু মোৰ চেনেল ডিলিট কৰি দিব মোৰ ওচৰত কল ৰেকৰ্ডিং আছে মই আপোনালোকক দিছো এই মাত্ৰ 1 মিনিট আগত মোক ভয়ংকৰ হুমকি দিছে যেন 1 মিনিটত তেওঁ মোক চেনেল ডিলিট কৰি দিব এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি পেলাই দিছে মুস্তাফিজুৰ ৰহমানে আৰু সেই ছোৱালীজনীয়ে মোক ফোন কৰি আহি তেওঁ গুৱাহাটীৰ পৰা নীলবাগানত আহি মোৰ যমুনা ইউনিট ইণ্টাৰভিউ দিবলৈ তেওঁৰ মনৰ দুখখিনি ক'বলৈ ৰাইজৰ আগত মোৰ সৈতে ফোনত যোগাযোগ হৈ তেওঁ নীলবাগানত আহি মোৰ সৈতে ইণ্টাৰভিউ দিছিল আৰু সেই ইণ্টাৰভিউ যেতিয়া পাব্লিছ কৰা হৈছিলে ৰাতিপুৱা এই মাত্ৰ মোক ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানে ভয়ংকৰ ৰূপে দম দিছে তেওঁ কৈছে মোক বা সোমাই দিব মোৰ চেনেল ডিলিট কৰি দিব অৰ্থাৎ বা সোমাই দিয়াৰ অৰ্থটো কি মই ৰেকৰ্ডিং পোনপ্ৰথমে ৰেকৰ্ডিং শুনাই ল'ব বিচাৰিছোঁ আৰু কোন ন্যায় আৰু কোনে ন্যায় কৰিলে আৰু কোনে অন্যায় কৰিলে আপোনালোকে ডিচাইড কৰক আৰু মই প্ৰশাসনক অনুৰোধ জনাইছোঁ আপোনালোকৰ জ্ঞাতাৰ্থে মই এই ভিডিঅ'টো বনাইছোঁ যদি কিবা কাৰণত মুস্তাফিজুৰে আমাৰ চেনেল ডিলিট কৰি দিওঁ ইয়াৰ লগত আমি 10-12 জন যুৱক জড়িত হৈ আছোঁ আমি এই চেনেলৰ ইনকামেৰে আমি বাচি আছোঁ গতিকে আপোনালোকক আমি জ্ঞাতাৰ্থে জনাই থৈছোঁ যমুনা এনে যদি কিবা কাৰণত ডিলিট হয় ইয়াক সম্পূৰ্ণ দায়ী মুস্তাফিজুৰ ৰহমান হ'ব মোৰ হাতত ৰেকৰ্ডিং আছে মই ৰেকৰ্ডিং শুনাই ল'ব বিচাৰিছোঁ কি হ'ল ফাল্টু আমিবিলাক বন্ধ নকৰিবি নেকি তহঁতে কোন হয় তই মুস্তাফিজুৰ দা বুলি ক'লি যে নাম চিনি পোৱা নাই মোৰ নামত গোটেই দিন মোৰ নিজ বজাই থাকা মই ক'লে মানে কোন হয় তই তুমি কোন হয় তই ভাষাটো প্ৰথমে অলপ মানে ভাষাটো অসমীয়া কোৱা শিক আগতে ননসেন্স অসমীয়া কোৱা শিক তাৰপিছত মোৰ কথা পাতিবি ওই ননসেন্স ভাষা- তই যে ভাষা- মানুহৰ ভাষা- ছোৱালীৰ ভাষা- জীৱন ভাষা- বৰবাদ কৰি দিয় তই যে মানুহৰ ছোৱালীয়ে শুন তই যে এই মানুহৰ ৰেকৰ্ডিং ছোৱালীৰ ৰেকৰ্ডিং জীৱন কৰ, বৰবাদ কৰি মাথাৰ দিয় ওপৰত ৰেকৰ্ডিং কৰ। তোৰ নামত প্লিজ নিউজ মাৰিলে তই আকৌ দম দিয় কিয় দম দিয় কিয় তোক দম দিয়া নাই মই তোক ভাল কৰি কথা তুই কিয় মোক দম আৰে দিয়া ফাৰ্ষ্টতে তই কিয় মোক তই বুলি কিয় কবি তই কোন হয় তই মোৰ কি বাপ নেকি মই তোক আপনি কম হা শুন ভাল কৰি কথা শুন এই। এতিয়া শুন এতিয়া শুন শুন তই এতিয়া কোন শুন, বেলেগ এই- ছোৱালীৰ লাইফ বৰবাদ কৰি দিয় এই বৰ আৰু তোৰ মাথাৰ নামত ওপৰত যদি কোনো কথা নেকি? তোৰ এই নামত কি যদি কৰিব নিউজ পাৰা, ওলাই তোৰ নামত যদি নিউজ ওলাই তোৰ গাত ওলা লাগি ওলা কিয় মাথাৰ ওপৰত ওলা তোক মই কৈছো তোৰ চেনেলত হা? কৈছো তোৰ চেনেলৰ না তোৰ চেনেলত মই বাহ সোমাই দিম যা ৰেকৰ্ড কৰি আজিয়ে দে নিউজ পাতা যা নতুন বেটা যা হা, ঠিক। কি হ'ল ফাল্টু আমিবিলাক বন্ধ নকৰিবি নেকি তহঁতে কোন হয় তই মুস্তাফিজুৰ দা বুলি ক'লি যে নাম চিনি পোৱা নাই মোৰ নামত গোটেই দিন মোৰ নিজ বজাই থাকা মই ক'লে মানে কোন হয় তই তুমি কোন হয় তই ভাষাটো প্ৰথমে অলপ মানে ভাষাটো অসমীয়া কোৱা শিক আগতে ননসেন্স অসমীয়া কোৱা শিক তাৰপিছত মোৰ কথা পাতিবি ওই ননসেন্স ভাষা- তই যে ভাষা- মানুহৰ ভাষা- ছোৱালীৰ ভাষা- জীৱন ভাষা- বৰবাদ ভাষা- কৰি দিয় ৰেকৰ্ডিং তই যে মানুহৰ ছোৱালীয়ে শুন তই যে এই মানুহৰ ৰেকৰ্ডিং ছোৱালীৰ ৰেকৰ্ডিং জীৱন কৰ, বৰবাদ মাথাৰ কৰি দিয় ওপৰত ৰেকৰ্ডিং কৰ। তোৰ নামত প্লিজ নিউজ মাৰিলে তই আকৌ দম দিয় কিয় দম দিয় কিয় তোক দম দিয়া নাই মই তোক ভাল কৰি কথা তুই কিয় মোক দম আৰে দিয়া ফাৰ্ষ্টতে তই কিয় মোক তই বুলি কিয় কবি তই কোন হয় তই মোৰ কি বাপ নেকি মই তোক আপনি কম হা শুন ভাল কৰি কথা শুন এই। এতিয়া শুন